দুৰ্গা পূজাৰ মহাষ্টমীৰ দিনাখন ৰাতিপুৱা ৩ বজাতে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। কাৰ্বি আংলং জিলাত অৱস্থিত প্ৰাক আহোম যুগৰ জাগ্ৰত দুৰ্গা মাৰ দেউপানী মন্দিৰ ভাগলৈ। বতৰটো যে ইমান বেয়া আছিলে, একদম পুৰা বৰষুণ দি আছে। টোপনিও পুৰা আহিছিলে দেই। অকণমানিটো নিয়ানটো টোপনিত ক'ব নোৱাৰে। আন্ধাৰে মুন্ধাৰে ওলাই অহা যে লাহে লাহে যেতিয়া পোহৰ হৈছিলে নহয়, কিবা এটা বৰ ভাল লাগিছিলে। আমাৰ লখিমপুৰৰ পৰাতো বহুত দূৰ হয় ন, সেইকাৰণে আমি সোনকালে ওলাই গৈছিলোঁ। প্ৰায় 6 ঘণ্টামান সময় লাগে। নিয়ানোতো 7টামান বজাত সাৰ পাই গ'ল। তাৰপিছত তাৰ মনটো ভাল লাগিবলৈ সি ভাল পোৱা বিস্কিটটো লৈ গৈছিলোঁ আৰু খাব দিলোঁ। গাড়ীত উঠি ভাল পোৱা মানুহ সাৰ পাই গাড়ীত উঠি থকা দেখিছে, গতিকে বৰ ফূৰ্তি তাৰ। আমি দেওপানী পাওঁতে প্ৰায় 9:30 মানে বাজিলেগৈ। জাগ্ৰত মা দুৰ্গাৰ মন্দিৰ ভাগলৈ আহিবলৈ বৰ হেঁপাহ আছিলে আৰু সেই হেঁপাহটো পূৰ হ'বলৈ গৈ আছিলে, গতিকে খুব মনটো ভাল লাগিছিলে। আমি পূজাৰ শৰাইভাগ লৈ মন্দিৰলৈ সোমালোঁ। দেখিছেনে কিমান ভক্তৰ আগমন হৈছে? আমি 2টা পৰিয়াল গৈছিলোঁ। আমাৰ এইজনৰ, মোৰ হাজবেণ্ডৰ খুব ভাল বন্ধু হিৰণ্যদাৰ পৰিয়ালো গৈছিলে। আমাৰ নিয়ানো আৰু হিৰণ্যদাৰ ল'ৰা হৃদয়াংশ খুব ধুনীয়াকৈ আছে। ইমান দূৰৰ পৰা গৈও যে সিহঁতি দুটা ইমান ধুনীয়াকৈ ফ্ৰেছ হৈ আছে, আমনি যে কৰা নাই, সেয়া চাগে মাৰে কৃপা। আৰু আমাৰ লখিমপুৰৰ ফালে ইমান বৰষুণ, আমি ভাবিছিলোঁ তাত চাগে লাইনত ৰ'বলৈ ছাতি ল'ব লাগিব। আৰু তাত পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া আৰু বতৰটোও বৰ ধুনীয়া। চাকি জ্বলাই আমি লাইনত ৰ'বলৈ আহিলোঁ। দেখিছে কিমান দীঘলীয়া লাইন। এই মন্দিৰভাগ দেওপানী চাহ বাগিচাৰ মাজত আছে। 1905 চনৰ ব্ৰিটিছ চৰকাৰৰ দিনৰ বংগৰ পুৰাতত্ত্ববিদ ডাক্তৰ টি ব্লছে এই মন্দিৰভাগ আৱিষ্কাৰ কৰিছিল। এই মন্দিৰভাগ বোলে 1100 বছৰ পুৰণি। মন্দিৰৰ মূল দেৱী দুৰ্গাৰ মূৰ্তিভাগ উদ্ধাৰ হৈছিল 19বিংশ শতিকাৰ 90 দশকমানতে। এই মন্দিৰভাগলৈ অসমৰে নহয়, বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন হয়। যেতিয়া প্ৰথম লাইনত ৰৈছিলোঁ, তেতিয়া ভাবিছিলোঁ আমাৰ বহুত সময় লাগিব চাগে, আমি আবেলিহে চাগে আজৰি হ'ম, কিন্তু নহয়, সোনকালেই হৈছে। জনবিশ্বাস, মন্দিৰৰ কাষতে থকা গছৰ তলত যদি আপুনি কিবা এটা বিচাৰি মনৰ কামনা পূৰণ হ'বলৈ যদি ৰঙা ফিটা বান্ধে, যদি আপোনাৰ মনোকামনা পূৰণ হয়, তেতিয়া এই গছত আপুনি বান্ধি থোৱা ফিটাডালৰ গাঁঠিটো আকৌ মন্দিৰলৈ আহি খুলি দিব লাগিব। তাৰপাছত মন্দিৰত ফটো দুকপিমান উঠিলোঁ। আমি 11:30মান বজাত আজৰি হ'লোঁ। তাৰপাছত আমি কাজিৰঙালৈ বুলি ৰাওনা হ'লোঁ। আৰু ইমান বহুত বেছি ভাল লাগিলে, মনত মানে বেলেগ এটা শান্তিৰ অনুভৱ। সেইদিনাখন আমি ঘৰলৈ উভতি অহাৰ কথা নহয়, আমি কাজিৰঙাত এৰাতি থকাৰ কথা। তো সেইকাৰণে আকৌ এটা যাত্ৰা, দীঘলীয়া যাত্ৰা, প্ৰায় 2 ঘণ্টামানৰ যাত্ৰা। চাওকচোন, মন্দিৰত থাকোঁতে ইমান ধুনীয়া বতৰ আৰু সেই মন্দিৰৰ পৰা অলপ আহি আমি ইমান ডাঙৰ বৰষুণ পাইছোঁ। মা দুৰ্গাই চাগে ভক্তসকলক কষ্ট দিয়া নাই দেই। 3 বজাৰ পৰা একোৱে খোৱা নাছিলোঁ। মন্দিৰত প্ৰসাদ হিচাপে নাৰিকল অকণমান খাইছিলোঁ। সেইকাৰণে আমি বোকাখাতত পুৰি খাই ল'লোঁ, কাৰণ 2 ঘণ্টাৰ বাট। ৰাস্তাৰ কাষৰ পৰা গড় কেইটামান দেখিলোঁ, সেইকাৰণে গাড়ীখন ৰাখি নিয়ানোক দেখালোঁ। তাৰপাছত নিয়ানো আৰু নিয়ানোৰ দেউতাক পুৰা টোপনিত। তাৰপাছত 2 ঘণ্টা যাত্ৰাৰ অন্তত আমি য'ত থাকিবলৈ আহিছিলোঁ, তুচিতা বন, আমি পালোহি। আমাৰ লগত পিছে ভাইটি এটা গৈছিল, সুনীল। আৰু চাওকচোন, কটেজকেইটা বৰ মৰম লগা নহয়নে তুচিতা বনৰ?